Hello everyone, welcome back to my channel. बहुत दिन हल वीडियो सीडियो बनाब परा नाई सो माने मन तो अलग बेया लगी आछे आरो किन्तु कि करिम माने पर्सनल किछुमान प्रब्लेम चलि आछिले सो वीडियो सीडियो बनाब परा नासिलो किन्तु जी नहक আজি माने एफाले आहिसो माने एको हेनका स्पेशल नेदेखाओ आपनालोকক माने आमार আজি अलग स्पेशल ओकेजन एटा आछे सो भाबिलो भिडिओটো बनाओ আজি आमार छोटुर अन्नप्रशन सो भाविलो एटा भिडिओ बनाम आपनालोकेও চাই ভাল পাব আৰু ভিডিওটো একদম হেকলৈকে চাই যাওক আমি কেনেকে কি নিয়ম কৰি যাও অন্নপ্ৰশনৰ সো একদম হেকলৈকে আছে আমাৰ छोटু আৰু তে ফাৰ্স্ট আমি গা ধুৱাই লম প্ৰথম নিয়মটো হেতু চাফা কৰি লওঁ আৰু গা ধোৱা দায়িত্বটো মোৰ যিহেতু মই মাহীয়ে সো এতিয়া মাহ হালধি এটা গাটো ধুৱাই লম এয়া আমি মাহ হালধি ৰেডি কৰি লৈছো আৰু ইফালে छोटুক ইয়াতে গা ধুৱাম সো पानी खिनि ठंडा पाइसे जे छोटू आजा दे आयान आयान चक्रवर्ती आयान चक्रवर्ती आयान आयान ओय ओय कत गस আৰু এইযোৰ হৈছে আমাৰ छोटুৰ প্ৰথম যোৰ ড্ৰেছ এইযোৰ এতিয়া পিন্ধিব তাৰপাছত আকৌ এযোৰা পিন্ধিব আৰু এখেত আমাৰ ব্যস্ত পলিথিন লৈ কি খেলি আছে নাজানো মাটি ব্যস্ত পুৰা ব্যস্ত আৰু তেখেতৰ সমান ব্যস্ত মানে পৃথিৱীত কোনো নাই আৰু আয়ান छोटু ঐ छोटু চক্ৰৱৰ্তী নে আয়ান চক্ৰৱৰ্তী কাক মাতিছা নো কাক মাতিছা ইমান খেলত ব্যস্ত নে छोटू আমাৰ छोटू একদম ধুনীয়াকৈ বহি আছে শান্তশিষ্ট যিমান গৰম তাৰ কাপোৰ খুলি দিব লগা হ'ল আৰু छोटू নাচি দিয়া এবাৰ আৰু আমাৰ একদম পুৰা নাচত ব্যস্ত छोटू পুৰা নাচত ব্যস্ত একদম বঢ়িয়া হৈছে নেৰিবা ধুনীয়া হৈছে কি কই আয়ানৰ মানে ইমানেই বেছি গৰম লাগিছে সো তাক অলপ ফুৰাবলৈ আহিছোঁ আৰু এনেও মানে সি একে ঠাইতে থাকি বেয়াই পায় ঘূৰি ফুৰি সি মানে কৈছোঁ আৰু তাক ফুৰা বুলি ক'লে বেলেগ আৰু মাতা আহা কৈ छोटू নাই छोटू মানুহ চোৱা ব্যস্ত সি মানে একদম গাড়ী আৰু প্ৰাকৃতিক দৃশ্য চোৱাত পুৰা বিজি গাড়ী চাই মানে একে পগলা গাড়ী বুলি কয় এইফালে বা চাবলৈকে সময় নাই
চাবলৈকে সময় নাই কি চাইছা এনেকৈ হয়নে গাড়ী চাইলি পিনেহে চাই আঁতৰত এখন মানে গাড়ী আছে চ' একদম তাত চকু তেখেতৰ মানে কেমেৰাত চাবলৈ সময় নাই আৰু এইফালে চোৱা চতু মাতাত নাই তেখেতৰ চাব সময় নাই চাইকেল গৈছে চ' তাৰ একদম ফূৰ্তি চতু গাড়ী চাইছে গাড়ী দেখি ফূৰ্তি ল'ৰাৰ আৰু এতিয়া আমাৰ চতুৱে ভাত খাব লাগিব সেইকাৰণে এনেকৈ ধুনীয়াকৈ বস্তুবোৰ ৰেডি কৰি লৈছে ইফালে খানাখিনি থৈ দিছে আৰু এখন ডলাত ধুনীয়াকৈ এই কিতাপ চিলেট এইবোৰ এনেকৈ লৈছে আৰু ইয়াৰ পৰাই চতুৱে এটা এটাকৈ বস্তু ধৰিব লাগিব চতুৰ বিগ ব্ৰাদাৰ গোটেই ডলাখনকে টানি নিছে একো চোৱাই নাই ডলাখন ঘূৰাই ঘূৰাই দি আছে গোটেই ডলাখনে লাগে এতিয়া ভিনদৈ গৰু এজনী আনাহে কথা আৰু আমাৰ গৰু ৰখি আহিয়ে গ'ল আমাৰ নহ'লে খাৰুমণি বনোৱা কথাই নাই আৰু চতুৱে বনাই দিব পাৰিব পঢ়িব সোণাৰী হ'বলৈতো পঢ়িব লাগিব হিচাপ পাতি কথা আছে আমাৰ মাটিখিনি চতুৱে কৰিব যিকেইটা চুইছে সেইকেইটা হ'বলৈকো পঢ়িব লাগিবই দে বাবা বাবা দে তই মোৰহে পাৰ্টনাৰ আৰু মিঠাইটো অভিয়াছলি ভাল পাবিয়ে আৰু হয় যিহেতু এতিয়া চতুৱে খোৱা হৈ গ'ল আমাৰ তো এতিয়া আমাৰ ৰাইজৰ খোৱাৰ পাল সেইটো কাৰণে সকলোবিলাক ৰাইজ বহি যায় আৰু তো আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ গোটেই ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ